আজি স্কুলৰ পৰা ঘৰলৈ আহিয়ে কাপোৰযোৰ চেঞ্জ কৰি ডাইৰেক্ট পালোঁগৈ বৰ্তা জীয়েকৰ ৰুমলৈ। তাই মোক ধুনীয়াকৈ চাহ একাপ বনাই দিলে। চাহকাপ খাই আকৌ দুইজনীয়ে যাবলৈ ওলালোঁ তেল ডিপুলৈ। যিহেতু স্কুল কৰিবলৈ মাহটোৰ কাৰণে মোক তেল লাগে আৰু দোকানৰ পৰা বাৰে বাৰে কিনি থাকিবলৈ বেয়াও লাগে আৰু অলপ বেছিকৈও ভৰিবলগীয়া হয়। সেইকাৰণে মই ডিপুৰ পৰাই মাহটোৰ কাৰণে তেল লৈ লওঁ। ইয়াত অলপ কম দামতো পোৱা যায়, তাৰোপৰি তেলটোও অলপ বেছিকৈ পোৱা যায়। তাৰ পৰা আহি আকৌ আমি দুয়োজনীয়ে গ'লোঁ দীপাবাৰ দোকানত। এটা ব্লাউজ চিলাবলৈ দিছিলোঁ মই, গতিকে ব্লাউজটোকে আনিবলৈ গ'লোঁ। দীপাবাৰ দোকানত ধুনীয়া ধুনীয়া জুৱেলাৰী ছেট এয়া দেখিছেনে, ধুনীয়াকৈ ৰাখি থৈছে। যদিহে কাৰোবাক লাগে কিনিব পাৰে, ৰাসো নাচিব পাৰিব। তাৰ পৰা আমি আকৌ ঘৰলৈ বুলি ওলালোঁ। ঘৰত আহিয়ে আকৌ খালোঁ চাহ। বাৰু আজিলৈ আহিছোঁ, লগ পাম আকৌ নেক্সট এটা মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই।